লাগে মই মঙ্গলবাৰে আৰে পাই যেতিয়াই সময় হয় মই সময় মিলাই য'তেই নাথাকোঁ যদি হনুমান মন্দিৰ থাকে মই তাত ভিজিট কৰোঁ চ' হনুমানজীয়ে বিশেষতে কি কৰে আপোনাৰ যিখিনি বাধা বিঘিনি কোনোবাই আপোনাক বেয়া কাম কৰি থ'লেও সেই কামবোৰৰ পৰা আপোনাক আঁতৰাই লৈ যায় কিন্তু এটা কথা মনত ৰাখিব আমি ৰাতিপুৱা শুই উঠি মই আগতেও কৈছোঁ ঘৰখন চাফা চিকুণ কৰি আপুনি থকা ৰুমটো চাফা চিকুণ কৰি উঠি পেলাই হনুমান চালিচা পঢ়ি তো আপুনি ৰৈ থাকিলেই নহ'ব আপুনি কৰ্ম কৰিব লাগিব হনুমানজীয়ে বা ভগৱানে আপোনাৰ জীৱনত থকা বাধাখিনি কমাব আপোনাক সেই বাধাখিনিৰ লগত যুঁজ কৰিবলৈ আপোনাক শক্তি দিব কিন্তু কাম আমি নিজেই কৰিব লাগিব সেইবাবে আপোনালোকে ৰাতিপুৱাই লিখি ৰাখক মই আজি ক'বলগীয়া পইণ্টটো হৈছে আপোনালোকে যদি কাৰোবাৰ পৰা পইচা পাবলৈ আছে বা কাৰোবাক পইচা দিবলৈ আছে সেইখিনি লিখি ৰাখক সেইটো এটা প্ল্যান কৰক যে কেনেকৈ ৰিটাৰ্ণ কৰিব বা পাবলগীয়া পইচাখিনি খুজিবলৈ লাজ নকৰিব কাৰণ সেয়া আপোনাৰ প্ৰাপ্য পইচা আপুনি আনক পইচা দিবলৈ 1000 বাৰ খুজিব আপুনি পাবলগীয়া পইচাখিনি কিন্তু খুজিবলৈ আপুনি লাজ কৰে সেই এটিটিউডটো চেঞ্জ কৰক জয় হনুমান